আইতা নেকি এজনী আইতা নেকি আইতা হয় নেকি এজনী ক'লো আপোনাক জানুৱাৰী 15-16 তাৰিখে তাত মেলা পাতে একচুৱেলি মই কিমান খালি দিম এনেকুৱা এই পানীখিনি নাথাকে পানীখিনি পূৰা বালি হৈ থাকে ইয়াত পূৰা পিকনিক স্পট ইয়াত পিকনিক খায় আমি 40 কিলোমিটাৰ আধা ঘণ্টা I feel nauseous, believe me. Never had a lot of নোৱা খুৰা কথাখনে মাৰিব নোৱাৰা কেনেকৈ মাৰিছে চাওঁ মাৰি কিনে নিচিনা গাত লাগিব মই কিমান খালি দিম এনেকুৱা I feel nauseous, believe me. Never had a lot of come easy. Had to work hard. Guys, morning. স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ আৰু আজি যিহেতু শুকুৰবাৰ তো আজি মানে আমাৰ ইয়াত মোদী আহি আছে মোদীজি আহি আছে আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টলৈ কাৰ্বি আংলং আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টলৈ আহিব তো ডিব্ৰুগড় টাউনতে খনিকৰ ফিল্ডত আহি আছে তো আজি মানে লোকেল হলিডে দিছে তো লোকেল হলিডে মানে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আজি হলিডে আছে হ'লেও মই যাব লাগিব মই আজি আকৌ টেঙাখাত যাব লাগিব টেঙাখাতত মোৰ ঢালাই আছে তো তাত যাম ঢালাইটো চাম এতিয়া পটাপট যাওঁ তাৰপিছত আকৌ ঘূৰি আহোঁ তাৰপিছত মই ৰাতি গৈ আছোঁ আজি জুবিন চাবলৈ চাই থাকিব আপোনালোকৰ জুবিন একদম পূৰা ধামাকা প্ৰগ্ৰেম হ'ব জুবিন আহি আছে নামৰূপত তো তালৈ গৈ আছোঁ একচুৱেলি আজি হলিডে মানে আমাৰ যিমান ধৰি লওক কমাৰ্চিয়েল ভেহিকল আছে যিবিলাক লাইনৰ গাড়ী আছে চব মানে ৰিজাৰ্ভ কৰি থৈছে তো এইবিলাক চব বন্ধ থাকিব মেবি দোকান চোকানো বন্ধ থাকিব পাৰে এতিয়া মই ওলাই গ'লে গম পাম কি বন্ধ থাকিব কি খোলা থাকিব বাকী যোৱাকালিতো নগ'লোঁ পাপন আহিছিলে আৰু যোৱাকালি বতৰটো বহুত বেয়া মানুহবিলাকে ছাতি লৈ লৈ মই দেখিছোঁ ফেচবুকত চাই আছোঁ ছাতি লৈ লৈ আপোনাৰ প্ৰগ্ৰেম চাইছে আৰু বতৰ পূৰা বৰষুণ কণ্টিনিউৱাছ বৰষুণ তো আজি কিন্তু বতৰটো যি দেখিছোঁ পূৰা ৰ'দ দি আছে চাওক পূৰা ৰ'দ দি আছে তো ভালে হ'ব লাগে আজি বতৰটো তো যাম আজি জুবিন চাবলৈ ৰাতি 8-9 মান ওলাই যাম কাৰণ জুবিন দাই বেছি গান নাগায় খুব বেছি 5টা বা 6টা গান গাব পটাপট আৰু পটাপট শেষ হৈ যাব আৰু বাকী আপোনালোকক যে দেখাইছিলোঁ অলপ আগত খৰি ফালি থকা এয়া আমাৰ ইয়াতে ফালি আছে ইয়াতে খৰি ফালি আছে বাকী মই এতিয়া ৰেডি হওঁ ভাত পানী খালোঁ এতিয়া ৰেডি হৈ আপোনাৰ ওলাই যাওঁ ডিউটিলৈ চাই থাকিব ভিডিঅ'টো শেষলৈকে নিশ্চয় ভাল লাগিলে গাইছ মই হৈ গ'লোঁ ৰেডি আৰু এতিয়া যাওঁ টেঙাখাত তাৰপিছত কাৰণ টেঙাখাতৰ পৰা লাহোৱালৈকে বেছি দূৰ নহয় যদি মই পাৰোঁ অকণমান আগলৈ কিমান ভিৰ হৈছে আজি কাৰণ আজি মোদীজি আহি আছে ডিব্ৰুগড়ত তো যদি অকণমান আগত গৈ দেখাব পাৰোঁ আপোনালোকক অলপ দেখাম বহুত ভিৰ হ'ব পাৰে আজি বহুত ভিৰ কাৰণ আপোনাৰ কমচে কম 400খন বোলে চিটি বাছ গুৱাহাটীৰ পৰা মই শুনা মতে 400খন চিটি বাছ বোলে আপোনাৰ গুৱাহাটীৰ পৰা আহি আছে বাকী আমাৰ ইয়াৰ পৰাতো লাইনৰ গাড়ীবিলাক গৈছেই বহুত মানুহ হ'ব বহুত ভিৰ লাগিব এতিয়া মই ওলাই যাওঁ চাওঁ কি হয় দোকান চোকান বন্ধ থাকিব পাৰে তো চাই থাকিব ভিডিঅ'টো আগলৈ আহি টেঙা আৰু 10 কিলোমিটাৰমান আছে টেঙাখাতলৈ তো আহি আছোঁ আৰু প্ৰায় দোকানবিলাক খোলাই আছে 90% খোলা আছে মানুহবিলাকো অহা যোৱা কৰি আছে মানে যিমান প্ৰাইভেট গাড়ী আছে চব চলাচল কৰি আছে কিন্তু অকল কমাৰ্চিয়েল যিবিলাক গাড়ী আছে এইবিলাকে অলপ কম হৈ আছে কাৰণ এইবিলাক চব আপোনাৰ তালৈ গৈ আছে তো সেইটো কাৰণে এইবিলাক গাড়ী চলা নাই তো বাকী গাড়ী চলি আছে ধুনীয়াকৈ চলি আছে প্ৰাইভেট যিমান গাড়ী আছে চব চলি আছে তো মই এতিয়া যাওঁ পটাপট ডিউটি কৰি মেলি আহি কিনে I feel nauseous, believe me. Never had a lot of come easy. Had to বৰ্তমান মই আছোঁ টেঙাখাতৰ ভেকুলা জান বুলি কয় জেগা এটা তো টেঙাখাতৰ এটা ভিতৰুৱা অঞ্চল য'ত মানে আপোনাৰ মথাউৰি আছে কিনে এইটো মথাউৰিটো দেখিছে আপোনালোকে এইটো মথাউৰি হয় তো মই আহোঁতে একচুৱেলি ইটো ছাইডৰ পৰা আহিছিলোঁ তো এইফালে এটা ৰাস্তা আছে দেখিছে নহয় এইটো এটা ৰাস্তা সেই ৰাস্তাটোৰ ফালৰ পৰা আহিছিলোঁ কিন্তু মই এতিয়া যাওঁতে ভাবিছোঁ মথাউৰিটোৰ ফালে যাম এইটো যিটো মথাউৰিটো দেখিছে নহয় আপোনালোকে এই মথাউৰিটো এনেকৈ উঠি কিনে সেইফালৰ পৰা মেইন ৰাস্তা ওলামগৈ এইফালে ওচৰ হয় তো আপোনাৰ মানে কি হয় অকণমান বোকা হৈ আছে বুলি কৈছে চাওঁ মই এতিয়া উঠি চাওঁ কেনেকুৱা হয় তাতে আকৌ মোৰ এতিয়া ঢালাইত মানে কি হ'ল ভাত খাবৰ কাৰণে জোৰ কৰি দিলে ভাত খালোঁ তাতে অসমীয়া মানুহ হাঁহ এগিলাচ দিলে হাঁহ এগিলাচটো খালোঁ খাই বৈ এতিয়া গৈ থাকোঁ ঘৰলৈ আৰু ঘৰলৈ গৈ আপোনালোকক মই ইণ্টাৰেষ্টিং জেগা এটাত গৈ আছোঁ আপোনালোকক দেখাই আছোঁ মই কৈ আছোঁ ক'ত গৈছোঁ আপোনালোকক মই দেখাই আছোঁ আৰু চাই থাকক ভিডিঅ'টো মই ডাইৰেক্ট গৈ আপোনাৰ ভাদৈ পাচলি লগ পাই আছোঁ ভাদৈ পাচলিৰ পৰা মই তাত যাম আৰু মোৰ লগত দুজনে ফোন কৰিলে সিহঁতে ৰখি আছে মোৰ কাৰণে বাকী মই এতিয়া গৈ আছোঁ গৈ কিনে সেই জেগাটোত গৈ আছোঁ পিকনিক স্পট জেগাত গৈ আছোঁ আপোনালোকক দেখাই আছোঁ চাই থাকিব খুব মজা লাগিব এইফালে মথাউৰিটো উঠিলোঁ আৰু এইফালে বোকা ইমান নাই যাব পাৰিম যিহেতু তো এইফালে চাওক মথাউৰিটো এইখিনিত আপোনাৰ পূৰা নৈখন আছে যিখন দিহিং নৈখন তো বঢ়িয়া লাগিছে ইয়াৰ পৰা চাই সেইকাৰণে আপোনালোককো অলপ বোলো দেখাই দিওঁ বাকী এতিয়া মথাউৰিটোৰ ফালে গৈ থাকোঁ
ইমান বোকা দেখা নাই তো কৈছিলে মোক বোকা হ'ব পাৰে বুলি তো মথাউৰিটোৰ পৰা যিটো দৃশ্য দেখিছোঁ এই নৈখন আপোনালোকে নিশ্চয় দেখিছে একদম ধুনীয়া বঢ়িয়া নৈ এখন আছে বঢ়িয়া লাগে গৈ থাকোঁ এতিয়া পাই গ'লো এই ভাদে পাচলি লগৰজনৰ ঘৰত আছোঁ এতিয়া আমি ক'ত যাম ক'ত আহিছোঁ এতিয়া আমি গৈ আছো এফালে দেখাই আছো এতিয়া নকওঁ এতিয়া মোৰ লগৰ সাৰপ্ৰাইজ দিম ইও যাব আৰু এজন এই ঘৰৰ মালিক ই ওলাই আছে তো আমি তিনিজন যাম নকওঁ মই গৈ দেখাই আছোঁ আপোনালোকক খুব ইণ্টাৰেষ্টিং জেগা এটা গৈ দেখাই আছোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে খুব মজা লাগিব পিকনিক স্পট ন পিকনিক স্পট বঢ়িয়া জেগা গৈ আছোঁ সিহঁতে মোক ফোন কৰিছিলে কেইটা বজাত ফোন কৰি 2টা বজাত ফোন কৰিছিলে আধা ঘণ্টাত মই 40 কিলোমিটাৰ আধা ঘণ্টাত 40 কিলোমিটাৰ আধা ঘণ্টাত পাইছোঁ ইয়াত ভালে পাইছিলে এতিয়াৰ পৰা আমি একদম পাহাৰ জেগাত যাম পাহাৰ মজা চাই থাকিব আনিছে এতিয়া খাবলৈ মোৰ লগৰ ইয়ে মালিক আৰু হ'লে এইটো কি হয় চেৱে খাই নাই পোৱা মই ফাৰ্ষ্ট খাইছোঁ বঢ়িয়া লাগিছে গাখীৰ দি বনাই ন এইটো গাখীৰ দি বনাই চাহটো খাই লওঁ তাৰপিছত গৈ বঢ়িয়া এনেকৈ খাই দিম I feel nauseous, believe me. Never had a lot of shit come easy. Had to work hard, struggle just to be me. Had to rise up just so they could see me. Did what I had to do just to feed me. And what was left over I put towards my dreaming. But the only thing in life that has meaning are the things you gotta work for, believe me. Take into your hands a plan your own hands can land. 5 কিলোমিটাৰমান আহিলোঁ ভাদে পাচলিৰ পৰা এতিয়া পামগৈ আৰু সেইখন যে দলংখন দেখিছে এখন নতুনকৈ বনাইছে দলংখন আৰু এইফালে পুৰণা দলং আগতে এখন ফালে গৈছিলে আজিকালি এখন নতুনখন মজা হৈ গ'ল নতুনখন আহি পাই গৈছোঁ আৰু এইখন পাহাৰখন আমি একদম পাহাৰৰ মাজে মাজে যাম একদম 10 কিলোমিটাৰমান সোমাম ভিতৰলৈ পাহাৰৰ চাওকচোন কিমান মজা লাগে একদম এই চাৰিওফালে পাহাৰ 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 বঢ়িয়া লাগে তো এতিয়া সোমাম চাব ৰাস্তাটো কেনেকুৱা প্ৰথম উঠোঁতে বহুত প্ৰব্লেম হয় তো এইকেইটা পাই গ'লহি চলো চলো গেছ আমি আহি আছিলোঁ আহি থাকোঁতে যেতিয়া পাহাৰখন পাওঁ হৈছোঁ আপোনালোক পাহাৰ শ্বটটো দেখালোঁ আহিয়ে মানে এইটো ছাগলী কোনোবাই স্পীডত আহি কিনে কোনোবাই চাগে খুন্দিয়ালে অলপ গাড়ীবিলাক লাহে লাহে চলাব লাগে আৰু মই যিমান চালক আছে সিহঁতক এইটোৱে ক'ম যে ইমানতো ইমাৰ্জেঞ্চি ক'তো নাথাকে ন আমি গৈ থাকোঁ বাইকত বা গাড়ীত গৈ থাকোঁ আপোনালোকে লাহে লাহে চলাব অলপ তো ঠিক আছে ছাগলীটো আমি অলপ ছাইড কৰি দিম অলপ কিনাৰত লৈ যাম তো বাকী ছাগলীটো ছাইড কৰি দিওঁ ন ইফালে লৈ যাওঁ দেই একচুৱেলি মাজত থাকিলে বেয়া লাগে তো ছাইড কৰি দিলোঁ বাকী আমি গৈ থাকোঁ এতিয়া একদম মানে হেলনীয়া পূৰা উপখাৰাকৈ ভাৰ্টিকেল নিচিনা আছে বহুত দিগদাৰ হৈ যাবলৈ তো এতিয়া পাহাৰ ৰাস্তা ষ্টাৰ্ট হৈ গ'ল পাহাৰৰ মাজে মাজে যাব লাগিব একদম এইটো ৰাস্তা দি কমচে কম 10 কিলোমিটাৰমান সোমাব লাগিব তো গৈ আছোঁ এইখন পাহাৰ চব বঢ়িয়া লাগে এইফালে পাহাৰ এইফালে মানুহৰ ঘৰ গৈ থাকোঁ ন I feel nauseous, believe me. Never had a lot of shit come easy. Had to এইফালে চাওক ধন্যবাদ দিছে একচুৱেলি আমাৰ ধন্যবাদ নহয় আমি এতিয়া আহিছোঁ পালোহি ডেজিগনেশ্যনত এইফালে ৱেলকামহে হ'ব লাগিব ৱেলকাম টু দিহিং পাটকাই নেশ্যনেল পাৰ্ক একচুৱেলি দিহিং পাটকাই নেশ্যনেল পাৰ্ক হয় ডিগবৈ ফৰেষ্ট ডিভিজন চৰাইপুং ৰেঞ্জ থং বিট অফিচ তো আমি ইয়াত পালোহি বাকী আপোনালোকক দেখাই আছোঁ চাই থাকক কিনাৰলৈ যাম এতিয়া দিহিং অলপ আগত যে আপোনালোকক মই টেঙাখাটৰ পৰা দেখাইছিলোঁ দিহিং নৈখন তো এখন নৈয়ে সেইফালে গৈছে বাকী ইয়াত কোনে লিখি থৈ গ'ল কি 2+A নেকি বাকী এইফালে যাওক ইয়াত বহি থাকি কি মজা লাগে এইখিনি পানী যে আপোনালোকে দেখিছে এই পানীখিনি নাথাকে একচুৱেলি জানুৱাৰী হওক ডিচেম্বৰ মাহত হওক এই পানীখিনি নাথাকে পানীখিনি পূৰা বালি হৈ থাকে ইয়াত পূৰা পিকনিক স্পট ইয়াত পিকনিক খায় আমি আহিছিলোঁ আপোনালোকে যদি মোৰ ইনষ্টাগ্ৰাম লিংকত যায় লিংকটো আপোনাৰ ডেছক্ৰিপশ্যনত থাকিব এবাৰ চাই ল'ব বাকী মই আহিছিলোঁ জানুৱাৰী মাহত আহিছিলোঁ ইয়াতে ফটোশ্বুট কৰিলোঁ এইবিলাক চব ফটো দিয়া আছে আপোনালোকে চাই ল'ব ইনষ্টাগ্ৰামৰ লিংকত বাকী মজা স্পট এইটো সেইখিনিলৈকে আপোনাৰ বালি থাকে সেইখিনিলৈকে বালি থাকে মজা লাগে তো আমি যদি ইটো চাইডে যাওঁ ইটো চাইডে সীতাকুণ্ড আছে সীতাকুণ্ডৰ বিষয়ে আপোনালোকক ক'ম সেইটো চাইডেও যাম আপোনালোকক দেখাই আছোঁ বাকী চাই থাকোঁ ভিডিঅ'টো ফটোশ্বুট কৰিম এতিয়া আপোনালোকে চাবৰ কাৰণে লিংকত যাব ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ I
I feel nauseous, believe me. Never had a lot of shit come easy. Had to work hard, struggle just to be me. Had to rise up just so they could see me. এই পাহাৰখন চাওকচোন কি মজা লাগিছে বাপৰে মজা মজা একদম ওখ ওখ পাহাৰ আছে এই নাওখন চাওকচোন কি মজা লাগিছে কিন্তু এতিয়া পেলাই থৈছে এখন আগতে আজি 2-3 বছৰ আগত ইয়াত আছিলে এতিয়া উঠাই দিলে পচি গ'ল গোটেইখন পচি গ'ল বেয়া গ'ল এখন ৰিমেইনটেনেন্স কৰিব লাগিব তেতিয়া আকৌ চলিব আৰু এইফালে বোট এখন আছে আপোনালোকক বোটখন দেখাই আছোঁ বোটখন চাব এইখন বোট বঢ়িয়া কেইটা মানুহ উঠিব পাৰিব 1 2 3 4 5 6 7 8 9 10টা মানুহ উঠিব পাৰিব এইফালে ইঞ্জিনটো আছে এইটো ইঞ্জিনটো চাওক একদম ভাঁ কৰিব ফেৰিটো আগলৈ যাব একদম ষ্টেৰিং বঢ়িয়া আছে এখন টুলুঙা নাও বঢ়িয়া লাগে উঠি পানী বহুত হৈ গ'ল তো আমি এইফালে যাম এইফালে ৰাস্তা এটা আছে এই ৰাস্তাটো দি আমি এইটো চাইডে যাম তো দেখাই আছোঁ আহি পাই গ'লো সীতাকুণ্ড আৰু এতিয়া নামি আছোঁ পাহাৰৰ পৰা অলপ তললৈ নামিব লাগে এইখিনি পানী হৈ গ'ল পূৰা এইফালেতো আমি নামি যাব নোৱাৰিম বাকী অলপ গৈ দেখাই আছোঁ আপোনালোকক একচুৱেলি কি আছে মই আপোনালোকক সেইটো কৈ দিছোঁ এইফালৰ পৰা আপুনি যেতিয়া মাঘৰ বিহুৰ পাছদিনাখন মানে জানুৱাৰী 15-16 তাৰিখে আপোনালোকে যেতিয়া আহিব তো এইটো চাইডে নামি কিনে নাও দি দিয়ে পানী যদি বেছি থাকে নাও দি কিনে সেই ইপাৰে যাব লাগে তো তাতে অলপ মেলা চেলা বহে তো নেক্সট বছৰ যেতিয়া মই জানুৱাৰীত আহিম তেতিয়া আপোনালোকক দেখাই দিম অলপ তো এতিয়াতো আমি নাও চাও নাই তেতিয়া যাব নোৱাৰোঁ পানী আৰু বহুত বাঢ়িলে পানী সুতটো বহুত বাঢ়ি গ'ল আছে এনেই মই টুলুঙা নাওত উঠিছোঁ খুব ভয় লাগে টুলুঙা নাওত উঠিবলৈ বাকী ইফালে যদি আমি যাওঁ অৰুণাচল পামগৈ পাহাৰখনৰ ইপাৰে তো ইফালে পাহাৰ আছে হাবি আছে গোটেই হাবি যদি আমি পাৰ হওঁ অৰুণাচল খনচা এইবিলাক জেগা শুনিছে ন নাম তো এইবিলাক জেগাত পামগৈ কি মজা লাগে ইয়াত থাকি একদম ধুনীয়া বতাহ মাৰি আছে ঠাণ্ডা লাগি গৈছে আজিতো গৰমটো বহুত হৈ গৈছে 31-32 ডিগ্ৰী হৈ গৈছে ইয়াত মজা দৃশ্য মজা লাগিছে চব এইফালে বাগান পুৰা বাগান পাহাৰৰ মাজে আহিলোঁ একচুৱেলি আমি কমচে কম ঘৰৰ পৰা ইয়ালৈকে আমাৰ 20-25 কিলোমিটাৰ হৈ যায় একদম ধুনীয়া জেগা চাই থাকিব এতিয়া I feel nauseous, believe me. Never had a lot of shit come easy. Had to work hard, struggle just to be me. Had to rise up just so they could see me. Did what I had to do just to feed me. And what was left over I put Sitakund পৰা আহি চাওকচোন এই লগ কৰিলোঁ এইফালে অৱস্থা বেয়া বোলে কালি পাপনৰ প্ৰগ্ৰেম চালে বোলে পাপনৰ প্ৰগ্ৰেম চালা তাৰপিছত কি হৈছে এতিয়া চৰ্দি মোৰ বিষাইছে ডিঙি চাইছে পাপনৰ প্ৰগ্ৰেম চাই আৰু চাবা মনোবুৰি আইতা নেকি এজনী আইতা হয় নেকি এজনী আইতা হয় নেকি আৰু বোলে মুনুৱে চাওকচোন এইটো পুতলাটো কেনেকৈ শুৱাই থৈছে বা ইমান ধুনীয়াকৈ এইফালে কাপোৰটো পুতলা কাপোৰ একদম ধুই মেলি শুকুৱাই থৈ দিছে পিন্ধা পতা মানে পুতলাটো হৈ আছে দেই পুতলা হৈ আছে দেই মনো চুলি তুলি কাটি একদম ধুনু দেখিছে দেই এতিয়া দুইটা শুই আছা নেকি এইফালে পুতলাটো আৰু তুমি শুই আছা নেকি ৰ'বা তো গাইজ মই এতিয়া যাম জুবিন চাবলৈ আৰু জুবিন চোৱা যিটো ভিডিঅ' থাকিব জুবিন দাক চাবলৈ যোৱা তো সেই ভিডিঅ'টো আপোনালোকক নেক্সট ব্লগত দেখাম তো আপোনালোকে চাই থাকিব খুব ইণ্টাৰেষ্টিং মমেণ্ট হ'ব খুব ধামাকা হ'ব আপোনালোকক দেখাই আছোঁ অহাটো ভিডিঅ'ত তো আপোনালোকে চাবলৈ নাপাহৰিব অহাটো ভিডিঅ' খুব ধুনীয়া এটা ভিডিঅ' হ'ব তো আজি ভিডিঅ'টো ইমানখিনি আছিলে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে কমেণ্ট এটা কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো লগতে ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়া আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব লগ পাই আছোঁ অন্য এটা ভিডিঅ' টিল দেন বাই বাই I feel nauseous, believe me. Never had a lot of shit come easy.